অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীয় লোকসকলে আজি বহাগৰ প্ৰথম বুধবাৰ দিনটোত উলহ মালহেৰে উদযাপন কৰিলে গৰু বিহু। ৰাজ্যৰ মৰাণ অধ্যুষিত আন প্ৰান্তৰ দৰে তিনিচুকীয়া চহৰত বাস কৰা মৰাণ জনজাতীয় লোকসকলেও আজি গৰু বিহু উদযাপন কৰে। এই দৃশ্য তিনিচুকীয়া চহৰৰ মাজমজিয়া স্থিত থানা চাৰিআলিৰ। গৰু বিহু উপলক্ষে এইদৰে গৰু গা ধুৱাই নাচি বাগি ৰং ধেমালি কৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰি কণী যুঁজ আদি পৰম্পৰাগত বিভিন্ন নিয়মেৰে তিনিচুকীয়া চহৰৰ মাজমজিয়াত এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে। অন্যতম এটা জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ আজি যিহেতু গৰু বিহু মৰাণ জনগোষ্ঠীয়ে যিহেতু পৃথকভাৱে বিহু পালন কৰা হয়, আপোনালোকে জ্ঞাত যিহেতু, গতিকে মৰাণ জনগোষ্ঠী আজি গৰু বিহুৰ দিনা আমি সমগ্ৰ তিনিচুকীয়াবাসী হৈ থানা চাৰিআলিত আমি গৰু বিহু উদযাপন কৰিছোঁ অতি উলহ মালহেৰে। আৰু এই গৰু বিহুৰ দিনাখনি আপোনালোকৰ সকলোৰে সহযোগিতা যিধৰণে আমি কামনা কৰিছিলোঁ সেইধৰণে সহযোগিতা পাইছোঁ। গতিকে আপোনালোকক অত্যন্ত আমি আমাৰ ফালৰ পৰা মৰাণ জনগোষ্ঠীৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসীক আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ আজিৰে পৰা বহাগ বিহু আৰম্ভ হৈছে। বহলাই নকলেও ৰাইজে সমগ্ৰ অসমবাসীয়ে জানে যে মৰাণ জনগোষ্ঠীৰ যিটো বহাগ বিহু, এই বহাগ বিহু অলপ সুকীয়া, পহিলা বহাগৰ পৰা আৰম্ভ নহয়। গতিকে আজিৰ পৰা মৰাণসকলৰ ৰাইজৰ গৰু বিহু আৰম্ভ হৈছে। সেয়েহে সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজে মৰাণ জনগোষ্ঠীৰ ৰাইজে তিনিচুকীয়া সদৰ থানাৰ চাৰিআলিত আজি উলহ মালহেৰে গৰু বিহু পালন কৰিছে। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এই আপাহতে মই সমগ্ৰ অসমবাসী ৰাইজলৈ বহাগ বিহু, অসমীয়া নৱবৰ্ষ, মৰাণ বিহু আৰু আজিৰ পৰা আৰম্ভ হোৱা যি গোঁসাই বিহুৰ হিয়া ভৰা ওলক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই বহাগ বিহুৰ এই নতুন বছৰে সমগ্ৰ ৰাইজলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু আনন্দ যোৱাৰ তাকে কামনা কৰিছোঁ। বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু ছেমছাং ফাইনেন্স এতিয়া উপলব্ধ তালাপৰ চদীপ মোবাইল জোনত। এতিয়া মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক ঘৰলৈ EMI। তালা বালি বজাৰত থকা চদীপ মোবাইল জোনত উপলব্ধ বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু ছেমছাং ফাইনেন্স, অপো, ভিভ', ছেমছাং ফ্ৰিজ, AC, TV, ৱাশ্বিং মেচিন, বেটাৰী, ইনভাৰ্টাৰ আৰু বিভিন্ন ইলেক্ট্ৰিকেল সামগ্ৰী। আপোনাৰ পচন্দৰ মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক EMI। যোগাযোগ কৰক 7896487010। ভিনটেজ একাডেমী কাকপথাৰ আৰু ডিৰাকৰ দুটাকৈ চৰকাৰী পঞ্জীয়নভুক্ত কম্পিউটাৰ চেণ্টাৰত অতি কম মূল্যত আপোনাৰ বাবে আগবঢ়াইছে কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰম। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954175234 নম্বৰত। যিকোনো ধৰণৰ কাপোৰৰ বজাৰ কৰিবলৈ ভিজিট কৰক অঞ্চলটোৰ একমাত্ৰ ভৰসাযোগ্য কাপোৰৰ প্ৰতিষ্ঠান মনীষা এণ্টাৰপ্ৰাইজ। ঠিকনা মহাদেৱপুৰ চাৰিআলি ESC অফিচৰ কাষত, জিলা নামচাই। ইয়াত আপুনি পাব কঁকাল মৰা মেখেলা চাদৰ, পিয়ৰ মুগা আৰু পাটৰ কাপোৰ, পকোৱা সূতা, AC, কটন আদিৰ উপৰি আপোনাৰ প্ৰয়োজনীয় যিকোনো ধৰণৰ পিন্ধন সামগ্ৰী। যোগাযোগৰ নম্বৰটি হৈছে 8732098126।